এয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। সৰ্বত্ৰে এক উলহ মালহ পৰিৱেশ। এই দিনখিনিতে আমাৰ ভাৰতত, বিশেষকৈ পশ্চিম বংগ বা আমাৰ অসমত বিশেষভাৱে সমাদৰ লাভ কৰা মিঠাইবিধেই হৈছে জেলেপি, যাক বহুতে জিলাপি বুলিও কয়। দুৰ্গোৎসৱৰ এই দিনকেইটাত অন্যান্য মিঠাইসমূহৰ ভিতৰত জেলেপিয়ে প্ৰতি বছৰে বিক্ৰীৰ ক্ষেত্ৰত লাভ কৰি আহিছে শীৰ্ষস্থান। কিন্তু দুৰ্গোৎসৱৰ লগত জেলেপিৰ এনে কি সম্পৰ্ক আছে? জেলেপি আমি কিয় খাব লাগে? ই স্বাস্থ্যৰ বাবে কিমান উপযোগী ইত্যাদি বিষয়বোৰ সামৰি প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। জেলেপি হৈছে আমাৰ ভাৰতীয় মিঠাইসমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় মিঠাই। বহুসকল বিজ্ঞ লোকে ক'ব খোজে যে দুৰ্গোৎসৱৰ এই সময়খিনিৰ পৰা গৰমৰ দিনবোৰ ক্ৰমশঃ বিদায় লৈ ঠাণ্ডা দিনৰ আগমন ঘটে। সেয়ে এই সময়খিনিত মানৱ শৰীৰত বিভিন্ন কিছুমান সৰু ডাঙৰ ঋতুকালীন বেমাৰে ক্ৰিয়া কৰাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত জেলেপিত থকা উপাদানসমূহে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে। সেয়ে এইখিনি দিনত পৰাপক্ষত জেলেপি খোৱাটো বহুত ভাল। জেলেপিত আছে বিভিন্ন ঔষধি গুণ। গাখীৰ আৰু জেলেপি খোৱাৰ ফলত এজন লোকৰ মূৰৰ বিষ দূৰ হোৱাৰ উপৰিও ভাগৰ, অৱসাদ আদিও দূৰ হয়। তাৰোপৰি হাত ভৰিৰ বিষ দূৰ কৰাৰ ক্ষেত্ৰতো জেলেপিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ যৌন ক্ষমতাও ক্ৰমশঃ হ্ৰাস পাই অহা দেখা যায়। কিন্তু যিসকল লোকে নিয়মিতভাৱে কমেও 2খন হ'লেও জেলেপি খায়, তেওঁলোকৰ যৌন ক্ষমতা হ্ৰাস নাপায়। কোনো লোকৰ শৰীৰত যদি ছুগাৰৰ পৰিমাণ কম, তেন্তে তেওঁলোকে জেলেপি খোৱাৰ অভ্যাস গঢ়ি তুলিলে খুব কম সময়ৰ ভিতৰতে সুফল লাভ কৰিব পাৰে। আনহাতে যিসকল লোকৰ উচ্চ ৰক্তচাপত ভুগি আছে বা যিসকলৰ শৰীৰত ছুগাৰৰ পৰিমাণ অধিক, স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে তেওঁলোকে জেলেপি খোৱাটো অতি বিপজ্জনক। শীতৰ দিনকেইটাত বহুসকলৰ হাত ভৰি ফাটে বা চৰ্মৰোগ জাতীয় সৰু ডাঙৰ বিভিন্নটা সমস্যাই দেখা দিয়ে। জেলেপি খোৱাৰ ফলত শীতৰ দিনত এই সমস্যাবোৰৰ পৰা যথেষ্ট সুফল পোৱা যায়। শিশুসকলৰ ক্ষেত্ৰতো জেলেপিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। পঢ়া-শুনা কৰি থকা সময়ত যদি শিশুক জেলেপি খাবলৈ দিয়া হয়, তেন্তে শিশুৰ মনৰ পৰা টোপনি, এলাহ, ভাগৰ আদি ভাৱবোৰ দূৰ হয়। তাৰোপৰি শিশুৰ স্মৃতিশক্তি বৃদ্ধিতো জেলেপিয়ে উৎকৃষ্ট ভূমিকা পালন কৰে। এনে বহু গুণাগুণ আৰু ৰসাল সোৱাদৰ বাবেই শিশুৰ পৰা বৃদ্ধলৈকে জেলেপি প্ৰায় সকলোৰে প্ৰিয়। পিছে আপোনাৰ